সো নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক জব আসামৰ অন্য এটা খবৰ লৈ আজি আপোনালোকৰ বাবে এটা নতুন অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যিটোৰ বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰি সবিশেষ তথ্যখিনি আপোনালোকক জনাম এটা বৃহৎ সংখ্যক নিযুক্তি বুলি ক'ব লাগিব য'ত 25487 টা 25487 টাকৈ নতুন পদ মুকলি কৰা হৈছে যাৰ বাবে আপোনালোকে অনলাইনত এপ্লাই কৰিব লাগিব তো এই পদসমূহৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলোখিনি তথ্য আপোনালোকক জনাম কেনেদৰে এপ্লাই কৰিব লাগিব কি কি ইয়াত অৰ্হতা লাগিব কি কি যোগ্যতা লাগিব আৰু ক'ৰ পৰা কি পদ মুকলি কৰা হৈছে গোটেই তথ্যখিনি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে মানে জানিব পাৰিব আৰু লগতে আপোনালোকক জনাই দিও যদি আপোনালোকে চাকৰি সন্ধানত আছে বা আপুনি যদি নিবনুৱা হয় তেনেহলে আমাৰ এই চেনেলৰ হৈতে আপোনালোকে জড়িত হৈ থাকক ইয়াত আপোনালোকে নতুন নতুন চাকৰি খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰাৰ লগতে কেনেদৰে এপ্লাই কৰিব লাগিব কি কি অৰ্হতা লাগিব কি কি যোগ্যতা লাগিব সকলোখিনি তথ্য আপোনালোকক আমি সবিশেষ জনাই দিও আপোনালোকৰ সুবিধাৰ্থে যাতে আপোনালোকে এপ্লাই কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় গতিকে আপোনালোকে নিজেও এই চেনেলৰ জৰিয়তে নতুন নতুন খবৰ পোৱাৰ উপৰি আনকো আপোনালোকে শ্বেয়াৰ কৰি কেনে উপকৃত কৰিব পাৰে সো আজি দেৰি নকৰি কেনে আজি খবৰটোত আহিছো আৰু লগতে এটা কথা জনাই দিও যে আজি মোৰ ভয়েসটো হয়তো আপোনালোকে অলপ প্ৰবলেম পাব পাৰে কিয়নো মোৰ হৰিটো অলপ ভাল নহয় চৰ্দি লাগি আছে গতিকে হেতু আপোনালোকে এডজাস্ট কৰি কেনে খবৰটো শুনি ল'ব কাৰণ মাজতে এৰি থৈ গ'লে মানে আপোনালোকৰ নিজৰে প্ৰবলেম হ'ব পাৰে বা আপোনালোকৰ তথ্যখিনি যদি আপোনালোকে ভালদৰে বুজি নলয় তেনেহ'লে এপ্লাই কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সো এটা খবৰটোত আহিছো আজি খবৰটো আহিছে কৰ্মচাৰী নিৰ্বাচন আয়োগৰ ফালৰ পৰা য'ত 25487 টা পদ মুকলি কৰা হৈছে কৰ্মচাৰী নিৰ্বাচন আয়োগ অৰ্থাৎ SSC ফালৰ পৰা মুকলি কৰা হৈছে এই পদসমূহ এটা বৃহৎ সংখ্যক নিযুক্তি আমি ইয়াৰ বাবে অনলাইনত এপ্লাই কৰিব লাগিব কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনি বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে আমি জানি লওঁ এই পদটোৰ বিষয়ে অলপ কিছু কথা আমি জানি লওঁ আৰু লগতে ইয়াত কি কি অৰ্হতা লাগিব বা কি কি যোগ্যতা লাগিব সেইখিনি বিষয়ে আমি এবাৰ চাই লওঁ আহক সো এটোৰ নেম অফ দা পোষ্টটো হৈছে কনষ্টেবল জেনেৰেল ডিউটি পদ মুকলি কৰা হৈছে এই টোটেল সৰ্বমুঠ পদখিনি কেৱল মাত্ৰ জেনেৰেল ডিউটিৰ বাবে হয় কনষ্টেবলৰ বাবে হয় আৰু ইয়াত স্যালাৰিটো উল্লেখ কৰি দিয়া আছে অৰ্থাৎ আপোনালোকৰ দৰমহাটো এনে ধৰণৰ হ'ব পে লেভেল 3 হ'ব যেটো 21700 ৰ পৰা আপোনালোকে 69100 লৈকে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব এটা ভাল দৰমহা আপোনালোকৰ এটা সুবিধাতে এটা আপোনালোকৰ যোনটো কনষ্টেবল পদটোৰ অনুসৰি এটা ভাল দৰমহা আপোনালোকক ইয়াত দিয়া হৈছে আৰু লগতে ইয়াত উল্লেখ কৰি দিয়া আছে অৰ্গেনাইজেশ্যনখিনি তো এই যোনটো 25487 টা পদ আছে কনষ্টেবল জেনেৰেল ডিউটিৰ বাবে তো ইয়াৰ অৰ্গেনাইজেশ্যনকেইটা ইয়াত উল্লেখ কৰি দিয়া হৈছে ক'ত কিমানটাকৈ পদ আছে য'ত উল্লেখ কৰি দিয়া মতে BSFত আছে 616 টা পদ 616 টাকৈ পদ CISF আছে 14595 টা পদ 14595 টা পদ আৰু CRPFত আছে 5490 টা পদ আৰু SSBত আছে 1764 টা পদ ITBPত আছে 1293 টা পদ আসাম ৰাইফলছত আছে 1706 টা পদ আৰু SSFত আছে 23 টা পদ তো এই সৰ্বমুঠ এই গোটেই পদসমূহ মিলাই কেনে 25487 টা পদ হৈছে তাৰ পিছত ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যিটো যোগ্যতাখিনি ইয়াত কি বিচৰা হৈছে এটো SSC কনষ্টেবলৰ বাবে তো ইয়াৰ উল্লেখ কৰি দিয়া মতে প্ৰথমে আপোনালোকৰ নেশ্যনেলিটিটো ইয়াত কোৱা হৈছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকৰ এখন ডমিচাইল সাৰ্টিফিকেট নাইবা আপোনালোকে PRC আপোনালোকে প্ৰদান কৰিব লাগিব প্ৰাৰ্থীজনে তাৰ পিছত ইয়াত যোনটো এপ্লিকেশ্যন ফিজটো ইয়াত কোৱা হৈছে এপ্লিকেশ্যন ফিজ সকলোৰে বাবে নাই ইয়াত আনৰিজাৰ্ভ সকলে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু OBC আৰু MOBC সকলে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু লগতে SC ST ওমেন আৰু এক্স সাৰ্ভিসমেন SC ক্যান্ডিডেট সকল ST ক্যান্ডিডেট সকল আৰু মহিলা সকলে আৰু লগতে যিসকল এক্স সাৰ্ভিসমেন আছে তো তেখেতসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে কৰিব নালাগে এপ্লিকেশ্যন ফিজটো দিয়াৰ ইয়াত মাধ্যমকেইটা উল্লেখ কৰি দিয়া হৈছে ভীম UPI নেট বেংকিং নাইবা আপোনালোকে ভিসা মাষ্টাৰ কাৰ্ড মেষ্ট্ৰো ৰুপে ক্ৰেডিট আৰু ডেবিট কাৰ্ড ইউজ কৰি আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে পে কৰিব পাৰে নাইবা আপোনালোকে SBI চালান কাটিও আপোনালোকৰ এপ্লিকেশ্যন ফিজটো পে কৰিব পাৰে সো এইখিনি ইয়াৰ আছিল যোগ্যতা আৰু লগতে ইয়াত উল্লেখ কৰি দিয়া হৈছে আপোনালোকৰ যোগ্যতাৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ কথা ইয়াত কোৱা হৈছে যে এজ বয়সৰ সীমাটো ইয়াত উল্লেখ কৰা মতে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব 18 বছৰতকৈ তলত হ'লে নহব আৰু 23 বছৰতকৈ ওপৰত হ'লে নহব যেটো 1 জানুৱাৰী 2026 লৈকে আবেদনকাৰীজনৰ বয়স 18 ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব
এজ ৰিলেক্সনো আছে যিটো বয়সৰ ৰেহাই ইয়াত দিয়া হৈছে যেটো ইয়াত উল্লেখ কৰা মতে SC ST সকলে 5 বছৰলৈকে বয়সৰ ৰেহাই পাব আৰু OBC সকলে 3 বছৰলৈকে বয়সৰ ৰেহাই পাব তো এটো এজ ৰিলেক্সন অকল SC ST আৰু OBC সকলৰ বাবেহে দিয়া হৈছে তাৰ পিছত আহিলে হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ কথা মই কৈছো যে আপোনালোকৰ অনলাইনত এপ্লাই কৰিব লাগিব আৰু অনলাইনত এপ্লাই কৰাৰ লিংকও মই আপোনালোকৰ সুবিধাতে ডেসক্ৰিপচনত দি ৰাখিছো ডেসক্ৰিপচনত আপোনালোকে অনলাইন এপ্লাই বুলি এটা লিংক পাব লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো তাত যোনটো আপোনালোকে অনলাইন এপ্লিকেশন লিংক পাব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত এখন যেটো আহিব এটা তাত আপোনালোকৰ ডিটেইলছ কিনে আপোনালোকে ফিল আপ কৰিব লাগিব আৰু লগতে আপোনালোকৰ যিখিনি ডকুমেন্টছ তাত বিচৰা হৈছে তো সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশন ফিজটো যদি আপুনি দিবলগীয়া হয় তেনেহলে আপোনালোকৰ এপ্লিকেশন ফিজটো দিব লাগিব মই কৈছে কোনে এপ্লিকেশন ফিজ দিব লাগিব বা কোনে নালাগে তো হেতু আপোনালোকে চাই ল'ব যদি আপুনি এপ্লিকেশন ফিজ দিবলগীয়া হয় তেনেহলে এপ্লিকেশন ফিজ দি কেনে আপোনালোকে সাবমিট কৰি দিব পাৰিব আৰু সাবমিট কৰাৰ পিছত এটা আপোনালোকে প্ৰিন্ট আউট উলিয়াই ৰাখিব তাৰ পিছত ইয়াৰ ইম্পৰ্টেন্ট ডেট গিটা আপোনালোকে জানি লওক ষ্টাৰ্টিং ডেট হৈছে এটো 1 ডিসেম্বৰ 2025 1 ডিসেম্বৰ পাইটো মুকলি কৰা হৈছে অনলাইন এপ্লাই প্ৰক্ৰিয়াটো আৰু ইয়াৰ লাষ্ট ডেট আছে 31 ডিসেম্বৰ 2025 31 ডিসেম্বৰলৈকে সময় আছে এইখিনি সময়ৰ ভিতৰতে আপোনালোকে এপ্লাই কৰি ল'ব যদি আপুনি যোগ্য হয় বা আপোনাৰ লগতে আপোনালোকৰ সহপাঠী বা পৰিয়ালবৰ্গলৈ বা আপোনালোকৰ সতীৰ্থলৈ আপোনালোকে প্ৰেৰণ কৰি কেনে এই খবৰটো আপোনালোকে প্ৰেৰণ কৰি কেনে তেওঁলোককো উপকৃত কৰিব এতিয়াও বহুখিনি সময় আছে যেহেতু 1 তাৰিখৰ পৰা 31 লৈকে বহুখিনি সময় আছে তো এইখিনি ভিতৰত আপুনি এপ্লাই কৰি ল'ব যদি আপুনি ইচ্ছুক হয় বা আপুনি যদি যোগ্য হয় আৰু অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত আৰু তাৰ উপৰি আপোনালোকে যদি ইয়াৰ অফিচিয়েল নোটিফিকেশনটো বা এই অফিচিয়েলি যুত জাননী তেওঁলোকে প্ৰকাশ কৰিছে হেখন যদি আপোনালোকে নিজে চাই ল'ব বিচাৰে তেনেহলে তাৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব এডভাৰটাইজমেন্ট ডিটেইলছ বুলি তো এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংকত ক্লিক কৰি কেনে এই অফিচিয়েল জাননীখন আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰিব আৰু অফিচিয়েল ৱেবছাইটৰ লিংকও মই ডেসক্ৰিপচনত দি ৰাখিছো তাত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ কেনে সবিশেষ তথ্যখিনি এবাৰ আপুনি নিজে চালিজাৰি চাই ল'ব পাৰে সো এটো আছিল আজিৰ খবৰ আপোনালোকক জনালো এটা অতি ভাল খবৰ গুৰুত্বপূৰ্ণ খবৰ বহু সংখ্যক পদ যেহেতু আছে গতিকে এই সুবিধাখন আপোনালোকে নেহেৰুৱাব যদি আপুনি ইয়াৰ বাবে যোগ্য হয় সো আজিলৈ এটোই আছিল খবৰ আৰু এনে ধৰণৰ নতুন চাকৰি খবৰ আপোনালোকে পোনপটমে লাভ কৰি থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন ক্লিক কৰি অল কৰি ৰাখক ধন্যবাদ